এই সপোন কাৰ বাবে? কথা দৰ্শপ্ৰাণ মান্য হাজৰিকা। ভাৰত হ'ব মন্দিৰ, পুঁজিপতি হ'ব পূজাৰী, নাগৰিক হ'ব ধৰ্মপ্ৰাণ মানুহ, ৰাজনীতিক আৰু সাংবাদিক হ'ব টেম্পল মেনেজমেণ্টত নিয়োগ। মন্দিৰ হেনো বিৰাট বেপাৰ, য'ত ইনকামিং আছে কিন্তু আউট গোয়িং নাই। ধৰ্ম হেনো ৰাজনীতিৰ আধাৰ, য'ত চকু থকা মানুহো হয় অন্ধ, য'ত কথা কোৱা মানুহো হয় বোবা। অন্ধকাৰত অভ্যস্ত মানুহে মন্দিৰত চাকি জ্বলায়, ভয়াতুৰ ভোকাতুৰ মানুহে প্ৰতিবাদ নকৰে, শান্তি বিয়পায়। পাকিস্তান মছজিদ, সেয়েহে ভাৰত হ'ব মন্দিৰ। কিউবাৰ কথা নকবা শত্ৰু দেশ চীনৰো। চীনা সামগ্ৰীৰে এয়া মেক ইন ইণ্ডিয়া গঢ়াৰ সময়, যজ্ঞ পূজাৰ পৰম্পৰা ৰক্ষাৰ সময়। আমি স্বাধীন দেশৰ স্বাধীন নাগৰিক। পাকিস্তানৰ সমালোচনা আমাৰ দেশপ্ৰেম। চীনক গালি দিয়াটো আমাৰ অধিকাৰ। পাকিস্তানৰ আৰ্হিত ভাৰত নিৰ্মাণ আমাৰ সপোন। আমি স্বাধীন দেশৰ স্বাধীন নাগৰিক। যি মৰ্জি তাকেই কৰিব পাৰোঁ। তেজৰ নৈ বোৱাই হ'লেও পৰম্পৰা ৰক্ষা কৰিব পাৰোঁ, সভ্যতা ৰক্ষা কৰিব পাৰোঁ। কৌটিকলীয়া আমাৰ পৰম্পৰা, সৰ্বশ্ৰেষ্ঠ আমাৰ সভ্যতা। আমি ৰক্ষা নকৰোঁ যদিহে কোনে কৰিব? মুঠতে ভাৰত হ'ব মন্দিৰ, ভাৰত হ'বই মন্দিৰ। সদৌ শেষত প্ৰশ্ন কৰিছোঁ নিজেই নিজক, স্বাধীনতা কাৰ বাবে, কিহৰ বাবে? এই যে জেদ, এই যে অহংকাৰ, এই যে প্ৰতিযোগিতা, এই যে সপোন, কিহৰ বাবে, কাৰ বাবে? ভালৰ বাবে নে চগাৰ দৰে মৃত্যুৰ বাবে?